আজি আমি আপোনালোকৰ আগত শাহু বোৱাৰীৰ সন্মিলনৰ ওপৰত অলপ আলোচনা কৰিব বিচাৰিছোঁ। শাহু বোৱাৰীৰ সন্মিলন মানে কি? শাহু আৰু বোৱাৰীৰ মাজত এটা মধুৰ সম্পৰ্ক থাকিব লাগিব, হয়নে নহয়? আপোনালোকে এতিয়া ধৰক বিয়া হৈ আহিছে, নিজৰ ঘৰত জন্মগ্ৰহণ কৰিছিলে, নতুন ঘৰলৈ আহিছে, হাজবেণ্ডৰ ঘৰলৈ আহিছে। গতিকে আপোনালোকে যেনেকৈ নিজৰ মা দেউতাক শ্ৰদ্ধা কৰে, মৰম কৰে, তেনেকৈও আপোনালোকে হাজবেণ্ডৰ ঘৰত শহুৰ শাহুৱেকক তেনেকৈ মৰম কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ এটা নিজৰ ঘৰৰ নিচিনা এটা সম্বন্ধ গঢ়ি তুলিব। আৰু তেনেকৈ আপুনিতো শাহু হয়, আপুনিতো নিজৰ ছোৱালীক মৰম কৰে। তেনেকৈ আপোনাৰ ল'ৰাই যেতিয়া বিয়া পাতিব, তেতিয়া বোৱাৰী আহিব, বোৱাৰী আহিলেও আপুনি বোৱাৰী বুলি নাভাবিব। নিজৰ ছোৱালী যেনেকৈ থাকে, নিজৰ ছোৱালীৰ নিচিনাকৈ ভাবিব, মৰম কৰিব। তেতিয়া আপোনাৰ কি হ'ব, শাহু বোৱাৰীৰ যিটো সম্পৰ্ক থাকে, সেই সম্পৰ্কটো বহুত মধুৰ হৈ যায়। তেতিয়াই ঘৰখন অলপ সুখে শান্তিৰে থাকিব পাৰিব। নহ'লে যদি আপুনি বোৱাৰীক ভাবে যে বেলেগ ঘৰৰ বুলি, তেতিয়াতো সম্বন্ধটো ইমান নাথাকিব। আৰু বোৱাৰীও যদি শহুৰ শাহুৱেকক বোলে হাজবেণ্ডৰ ঘৰৰহে, তেনেকুৱা কৰিলে ঘৰখন নাথাকিব ভালকৈ। গতিকে ঘৰখন জীয়াই থাকিবলৈ হ'লে আপোনালোকৰ সম্বন্ধ যি থাকে, সম্বন্ধ পূৰা মধুৰ হ'ব লাগিব। ভালদৰে নিজৰ মা দেউতাকক যেনেকৈ কথা কোৱা, শাহু শহুৰকটো তেনেকৈ ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আৰু কিবা থাকিলে, আপোনাৰতো ধৰক এতিয়া বহুত বয়স হৈ গ'ল, আপুনি ছোৱালীক যেনেকৈ উপদেশ দিয়ে, বিশেষকৈ প্ৰেগনেণ্টৰ সময়ত উপদেশ দিয়ে, গৰ্ভৱতী হৈ গ'লে কেনেকৈ খাব লাগে, কেনেকৈ বিশ্ৰাম কৰিব লাগে, কি সাৱধানতা অৱলম্বন কৰিব লাগে, আপুনি ছোৱালীক যেনেকৈ উপদেশ দিয়ে তেনেকৈ বোৱাৰীকো উপদেশ দিব। আৰু বোৱাৰী, তুমিও শহুৰ শাহুক নিজৰ মা দেউতাৰ নিচিনাকৈ যেনেকৈ ব্যৱহাৰ কৰা, তেনেকৈ ব্যৱহাৰ কৰিবা। তেতিয়া ঘৰখন ভাল হৈ থাকিব। হ'ব? তেনেকৈ থাকিবা, তেতিয়া ঘৰখন ভাল হৈ থাকিব। সেইটো শাহু বোৱাৰীৰ মানে এটা সম্পৰ্কৰ দ্বাৰা সমাজখন সুশৃংখলিতভাৱে মানে চলি যায়। আৰু সমাজখন হ'ব, নিজৰ ঘৰখন উন্নতি হ'ব। নিজৰ ঘৰখন যেতিয়া শান্তিৰে যাব, তেতিয়া সমাজখন সুখে শান্তিৰে থাকিব পাৰিব। গতিকে সম্পৰ্কটো আপোনালোকে নিজৰ ঘৰৰ নিচিনাকৈ মধুৰ সম্পৰ্ক ৰাখিব। তেতিয়া আপোনালোকে নিজেও ভালকৈ থাকিব পাৰিব, সমাজখনো ভালকৈ থাকিব। হ'ব?